হাই ফ্ৰেণ্ড, কি খবৰ? আশা কৰোঁ আপোনালোকৰ ভালে। আমাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মানুহজনীয়ে কিবা কেক বনাইছে। ব'লকচোন চাওঁ কেনেকৈনো বনাইছে আৰু খাই পেলাই দেখুৱাই আছোঁ আপোনালোকক। ব'লকচোন যাওঁ, কেনেকৈনো কেকটো বনাইছে চাওঁ আমি। গাখীৰ গৰম কৰি আছে কেকৰ সৈতে খাবলৈ। এইয়া কেক, স্পেচিয়েল কেক, এইটো চকলেট কেক। ৱাহ ৱাহ ৱাহ, দেখাই আছোঁ ভালকৈ, খুলি লওক। উলিয়াই লোৱা। এইটো মানুহজনীয়ে বনোৱা কেক। এয়াও কুকাৰৰ পৰা উলিওৱা হৈ গ'ল। চাওকচোন কেনেকুৱা হৈছে। ভাল হৈছে কিন্তু দেই, ধুনীয়া হৈছে। কাটা। ফালৰ পৰা প্ৰথমে এইটো এৰুৱাই লওঁ, কাগজখন তলত দিয়া। আমাৰ ইয়াক কেক কাটিবলৈ আৰম্ভ কৰিব লৈছে। এইফালে গাখীৰ, এইফালে বাতি, কাপ, চাহ খাবলৈ, গাখীৰ খাবলৈ। এতিয়া কেকটো কাটিব লাগে দেই। কিয় সেনেকৈ কাটিছে? এনেকৈ কাটি দিওঁ, পিচ পিচ কৰি থওঁ। ইমান সৰু সৰু মাজতে দুপিচ কৰিলেই হ'লচোন। কেনেকুৱা হৈছে কেকটো কমেণ্ট কৰি জনাবচোন। ইমান ধুনীয়া হৈছে দেখিছা, চফ্ট। অকণমান খাই লোৱা তুমি। ভাল হৈছে, মই অকণ খাওঁ। দোকানতকৈ কেকৰ নিচিনা হৈছে খাবলৈ। খাই আছোঁ। এইফালে কেক আৰু গাখীৰ খাই আছে, ময়ো খাওঁ লগতে। সন্ধিয়া সময়ত গাখীৰ আৰু কেক। কেকটো বাৰু দিনতে বনালোঁ মই। ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাই দিওঁ মই কেক বনাইছিলোঁ মানে দেখুৱাই দিওঁ বুলি মই ভবা নাছিলোঁ। তেওঁহে আচলতে ভিডিঅ' কৰি গৈ দেখুৱালেগৈ কেক বনোৱা। কেনেকৈ কেক বনাইছে চাওকচোন বুলি কৈ। কেক বনোৱা ৰেচিপিটো দিয়া নাই, এনেই দেখুৱাইছোঁ আৰু। কেক সকলোৱে বনাবলৈ জানেই। কেনেকুৱা লাগিলে চাই কমেণ্ট কৰিব। আজিলৈ আহিছোঁ, বাই বাই।